হেল্ল' বন্ধুসকল, টিপছ গুৰু চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে আজিৰ টপিকটো কি হ'ব। তো বন্ধুসকল, বহুতো টিনেজাৰ ল'ৰা বা ছোৱালীয়ে মোক কমেণ্ট কৰি আছিল বা ইমেইল যোগে সুধি আছিল যে ঘনে ঘনে ছেক্স উঠিলে কি কৰিলে তাৰ পৰা ৰক্ষা পাব পৰা যায়। তো বন্ধুসকল, এইটো এটা আমাৰ টিনেজাৰ্ছৰ বাবে এটা বহুত ডাঙৰ বিষয়, যিটো সমস্যাত আমি সকলোৱে হয়তো ভুগি আহিছোঁ, যিসকল এতিয়া মিচিউৰ্ড হৈছে বা বহুতৰ এই প্ৰব্লেমটো হয়তো থাকি আছে এতিয়াও। তো ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কি কৰা উচিত তাৰ আজি বিতংভাৱে আলোচনা হ'ব। যদি ভিডিঅ'টো আপোনালোকে লাইক কৰা নাই, এতিয়াই লাইক কৰি দিয়ক, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই নানান ধৰণৰ আপোনালোকৰ সমস্যাবোৰৰ সমাধান লৈ এই চেনেলটোত আহি থাকিম। আপোনালোকৰ কেৱল ছাপোৰ্ট আৰু মৰমে মোক আগুৱাই লৈ যাব। তো বন্ধুসকল, যি নহওক, আজি আমি আলোচনা কৰিম যে অধিক ছেক্স উঠিলে বা থাকিব নোৱাৰা হোৱাৰ পিছত আমি কি কৰিলে তাৰ পৰা পৰিত্ৰাণ পোৱা যায়। তো বন্ধুসকল, তাৰ বাবে পৰিত্ৰাণ পাবলৈ আপোনালোকে আপোনাৰ নিজৰ মনটোক প্ৰথমতে কণ্ট্ৰল কৰিব লাগিব। যেতিয়া আপোনাৰ মনত তেনেকুৱা ছেক্সুৱেল ফিলিংছ বা ছেক্সৰ ভাৱ জাগে, তেতিয়া আপুনি নিজৰ মনটোক দমন কৰিব পাৰিব লাগিব। যদি তেনেকুৱা পৰিস্থিতিত আপোনাৰ ওচৰত কোনো নাথাকে, তেনেহ'লে হয় আপোনাৰ মোবাইলৰ পৰা আপুনি গান শুনিব পাৰে, নহয় নিজৰ ঘৰৰ মানুহৰ লগত কথা পাতি সেই যিটো ফিলিংছ আছিল সেই ফিলিংছটোক আপুনি দমন কৰি ৰাখিব পাৰে। কিন্তু তথাপিও কিছুমান বহুত ল'ৰা ছোৱালী আছে যিসকলৰ ৰাতি এই সমস্যাটো বেছিকৈ সঘনে দেখা যায়। ৰাতি নিসংগতাৰ অকলশৰীয়াতাৰ মাজত যেতিয়া এজনী ছোৱালী বা এজন পুৰুষে অকলে থাকি এই ফিলিংছবোৰ মনত আনে, তেতিয়া সিহঁত আৰু থাকিব নোৱাৰা হৈ যায় আৰু নিজৰ নিদ্ৰা হ্ৰাস কৰি দিয়ে। তো বন্ধুসকল, এই ফিলিংছটো যেতিয়া আপোনালোকৰ মনলৈ আহে, তেতিয়াই আপুনি আপোনাৰ মোবাইলত হেডফোন লগাই গান শুনক, নতুবা কিবা মনোৰঞ্জনৰ ভিডিঅ' চাওক। যেতিয়া আপোনাৰ হাঁহি উঠিব, তেতিয়া আপোনাৰ ছেক্সুৱেল ফিলিংছটো নোহোৱা হৈ যাব। তো বন্ধুসকল, এইটো কেৱল মই আমাৰ টিনেজাৰ যিসকলে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী তেখেতসকলৰ বাবেহে উপদেশটো দিছোঁ। বিয়া হোৱা মানুহ বা বৈবাহিক জীৱনত যিবোৰে এতিয়াও আনন্দ লাভ কৰি আছে তেখেতসকলৰ বাবে দিয়া নাই। এইটো এটা আমাৰ সমাজৰ প্ৰচলিত এটা সমস্যা, যিটো ল'ৰা ছোৱালীবোৰে ভোগ কৰি আছে, তাৰ সমাধান দিবলৈহে মই আজি ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহিলোঁ। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল আপোনালোকৰ জনাবলৈ নিশ্চয় নাপাহৰিব। নিশ্চয় তলত আপোনালোকৰ কমেণ্ট ছেকশ্যন আছে, তাতে কমেণ্টত গৈ কমেণ্ট কৰিব পাৰে আপোনালোকৰ কেনেধৰণৰ কি সমস্যা আছে। আৰু মোৰ এই চেনেলটোক আপোনালোকে ইমানখিনি সঁহাৰি দিয়াৰ বাবে তাৰ বাবে অশেষ অশেষ ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ। আপোনালোকে কেৱল মোক ছাপোৰ্ট কৰি যাওক। মই কোনো নীতি নিয়ম উলংঘা কৰি এই চেনেলটো বনোৱা নাই। আপোনালোকৰ সুবিধাৰ্থে বনাইছোঁ, যাতে আপোনাৰ ছেক্সুৱেল লাইফ বা দৈনন্দিন জীৱনৰ কিছুমান সমস্যাৰ লগত জড়িত সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ হকেহে বনাইছোঁ। তো বন্ধুসকল, এই মই যিকেইটা কাৰণ কৈ দিলোঁ, এনে কৰিলে আপোনাৰ যিটো ছেক্সুৱেল ঘনে ঘনে ছেক্স উঠা, যিটো একচুৱেলি এইটো ছেক্সুৱেল ডিজিজ বুলি ক'ব নোৱাৰি, কাৰণ এইটো এটা সময়ত সকলোৰে হৈ আহিছে বা হৈ আছে। তেনেকুৱা ষ্টেজ পাৰ হৈ যোৱাটো নিজৰ বাবে বহুত ধৈৰ্যশীল সময়। তো বন্ধুসকল, আপোনালোকৰ এনে মনোভাৱ আহিলে বা মনত তেনেকুৱা স্পৃহা জাগিলে আপোনালোকে আপোনালোকৰ ফেমিলি বা আপোনাৰ বন্ধু বান্ধৱৰ সৈতে কথা পাতক। তেতিয়া আপোনাৰ সেই ফিলিংছটো নোহোৱা হৈ যাব। যদি আপোনাৰ কোনো তেনেকুৱা ছেক্সুৱেল পাৰ্টনাৰ আছে, তেনেহ'লে আপুনি সম্ভোগেই কৰক, কিন্তু আপুনি অযথা কামত আপোনাৰ সময়খিনি নষ্ট নকৰিব বা যিকোনো মনত ভাৱ আনি নল'ব যে এনেকুৱা কৰিম তেনেকুৱা কৰিম। তো বন্ধুসকল,
টিনেজাৰখিনিৰ কাৰণে এই ভিডিঅ'টো বহুত মহত্বপূৰ্ণ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে এৰিছোঁ বন্ধুসকল। বাই বাই, টেক